এনেকুৱা মানুহ পাইছোঁ চহৰখনত যেনেকি গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিবৰ কাৰণে গাঁঠিখন দান কৰিছে। এইসকলৰ নামটো হ'ব পাৰে আলী বা হুছেইন, কিন্তু সেইসকল প্ৰকৃতাৰ্থত যিসকল হৈছে মানুহ, অসমৰ মানুহ, জাতীয় জীৱনৰ মানুহ। আৰু সেইবাবে কোনোবাই আমাক বিতৰ্কিত বুলি ক'লে আমি ভয় নাপাওঁ, সেইকাৰণে যে এইখন অসমৰ এইসকল জাতীয় জীৱনৰ এইসকল হৈছে আমাৰ উত্তৰ পূব। এইসকলক আমি অসমীয়া ভাষা, ইংৰাজী ভাষা, হিন্দী ভাষাৰে আমি পৰীক্ষিত কৰিব লাগিব আৰু এইসকলক ইয়াৰ পৰা আমি বিশ্বৰ দৰবাৰত আমি পঠিয়াব লাগিব। এয়া হৈছে আমাৰ অসম সাহিত্য সভাৰ প্ৰথম দায়িত্ব আৰু কৰ্তব্য। আৰু তাৰ কাৰণে আজি মই নিৰ্বাচন ভাষা সাহিত্য সভাত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে এমতি সকলোকে আপোনালোকে অসম সাহিত্য সভাৰ আজীৱন সভ্য হ'ব সকলোৱে কওক। আৰু কোনোবাই যদি আপোনালোকক অসন্মান কৰে জাতীয় জীৱনৰ ক্ষেত্ৰত, আমাৰ লগত যোগাযোগ কৰিব। আমি কেতিয়াও অসন্মান কৰিব নিদিম। আমি কোনো ধৰ্মৰ ভিত্তিত, এইখন অসম ধৰ্মৰ ভিত্তিত গঢ়ি উঠা নাই। এইখন অসম আজাৰ পীৰৰ অসম, শংকৰদেৱৰ অসম, মাধৱদেৱৰ অসম, এইখন গুৰু টেগ বাহাদুৰৰ অসম। গতিকে মই আপোনালোক কৈছোঁ যে ইয়াত যদি কোনোবাই ধৰ্মৰ ভিত্তিক কাৰোবাক অশ্ৰদ্ধা কৰে, আমি কেতিয়াও অসম সাহিত্য সভাই সহ্য নকৰিম। মই পুনৰবাৰ আপোনালোকক আটাইকে আজি জ্যোতি দিৱসৰ এই পৰিকল্পনাত মহান গুৰুগৰাকীৰ প্ৰতি, আমাৰ জাতীয় জীৱনৰ প্ৰতি তেখেতৰ যিটো নেতৃত্ব, সেই নেতৃত্বৰ প্ৰতি শ্ৰদ্ধা জনাই মই সামৰিব খুজিছোঁ। মই আপোনাৰ এটা কথাই কম, ছাত্ৰ ছাত্ৰীসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, জ্যোতিপ্ৰসাদৰ পিতৃৰ ককা দুটো ৰাজস্থানৰ পৰা আহিছে, কিন্তু আজি সেই ৰাজস্থানৰ মূলৰ সেই জ্যোতিপ্ৰসাদ আজি অসমীয়া জাতীয় জীৱনৰ গুৰু, আমাৰ গুৰু। ইয়াৰ অৰ্থটো কি? ইয়াৰ অৰ্থটো হৈছে আমি মানুহজনৰ কামটোহে লক্ষ্য কৰিম। জাতীয় জীৱনৰ গুৰু আজি আজাদপুৰ হৈছে। এই মোৰ মনত ভেদভাৱ নাই অ আল্লাহ, এই মোৰ মনত ভেদভাৱ নাই, এই হিন্দু মুছলমান একে আল্লাহৰ ধৰ্মহান, সকলোৰে একে এই যে আজাদপুৰৰ যিটো মানৱতাবাদ, এই মানৱতাবাদী হৈছে আমাৰ জীৱনৰ চৰম লক্ষ্য। এইখিনিকে কৈ মই পুনৰবাৰ আপোনালোক